নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে আন্ডাৰ গ্ৰেজুৱেট BA BCom BSc কৰি আছা তোমালোকক অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ই-বুক স্কিমৰ জৰিয়তে 1000 টকা প্ৰদান কৰা হ'ব তোমালোকৰ কিতাপ কিনিবলৈ ইয়াৰ কাৰণে তোমালোকে তোমালোকৰ বেংক একাউণ্ট অৰ্থাৎ বেংক ডিটেইলছ ইউনিক আইডিত আপলোড কৰিব লাগিব তো কেনেকৈ আপলোড কৰিবা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা ইয়াৰ কাৰণে তোমালোকে গুগল বা ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিবা DAC ইউনিক আইডি ই-বুক স্কিম ইয়াত সাৰ্চ কৰাৰ পিছত তোমালোকৰ মোবাইল স্ক্ৰিনত DAC অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন এটা পেজ খোল খাব ইয়াত তোমালোকে সিম্পলি ক্লিক কৰিবা ইয়াত তোমালোকে দেখা পাইছা ষ্টুডেণ্ট লগইন এইটো লগইন তোমালোকে ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থৰ সহায়ত কৰিব পাৰিবা নতুবা ইউনিক আইডি এণ্ড পাছৱৰ্ডৰ সহায়ত কৰিব পাৰিবা এতিয়া তোমালোকে অপশ্যন নম্বৰ 1 ষ্টুডেণ্ট লগইন ইউনিক আইডি এণ্ড ডেট অফ বাৰ্থত সিম্পলি ক্লিক কৰিবা এতিয়া দেখা পাইছা ষ্টুডেণ্ট লগইন তোমালোকে ইয়াত ইউনিক আইডি এণ্ড তোমালোকৰ নিজা ডেট অফ বাৰ্থ বহাই কিনে তোমালোকৰ তলত অপশ্যন দেখা পাইছা সাইন ইন কৰি ল'বা ইয়াতে তোমালোকে দেখা পাইছা ষ্টুডেণ্টছ আৰ ৰিকুৱেষ্টেড টু প্ৰপাৰলি ভেৰিফাই দেয়াৰ বেংক একাউণ্ট উইথ ৰেছপেক্ট টু ৰিএম্বাৰ্ছমেণ্ট অফ ফ্ৰী টেক্সটবুক স্কিম তোমালোকে নিজৰ বেংক ডিটেইলছখিনি বেংক আপডেট অপশ্যনত ভালদৰে ভেৰিফাই কৰি ল'বা এতিয়া তোমালোকে বেংক একাউণ্ট ডিটেইলছ আপডেটত ক্লিক কৰিবা এতিয়া তোমালোকে নিজৰ বেংক ডিটেইলছখিনি ইয়াতে ভালদৰে বহাবা যিখিনি ডাটা বহাব দিছে প্ৰপাৰলি বহাবা আৰু তলত দেখা পাইছে সেভ অপশ্যন সেভ কৰি দিবা তোমালোকৰ বেংক একাউণ্টটো আপডেট হ'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ